ইউটিউব চ্যানেল বন্ধুসকল যিটো সাধাৰণতে অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষাটো অনুষ্ঠিত হৈছে বন্ধুসকল আজি হৈছে সাধাৰণতে 26 আগষ্ট বন্ধুসকল যিটো সাধাৰণতে 28 আগষ্ট তাৰিখে যিটো সাধাৰণতে পৰীক্ষাটো অনুষ্ঠিত হ'ব গেট 3 পৰীক্ষাটো অনুষ্ঠিত হ'ব ইতিমধ্যে গেট 4 পৰীক্ষাটো অনুষ্ঠিত হৈছে 21 আগষ্ট তাৰিখে সেইটো কাট অফ কিমান যাব ৰিজাল্ট কেতিয়া আহিব বন্ধুসকল আৰু তিনিটা ৰিজাল্ট একেলগে কেতিয়া আহিব ফুল ডিটেইলছ মই জনাইছোঁ ইয়াৰ আগতে আৰু আপোনাৰ 21 আগষ্ট তাৰিখে যিটো সাধাৰণতে পৰীক্ষা হৈছে বন্ধুসকল এইটো 10 পাছৰ কাট অফ কিমান যাব 8 পাছৰ কিমান কাট অফ যাব সকলোৱে ভালকৈ পৰীক্ষাটো দিছে বন্ধুসকল 4,30,000 ল'ৰা ছোৱালী পৰীক্ষাটো দিছে আৰু মোটামুটি 7 লাখ ল'ৰা ছোৱালী সাধাৰণতে গেট 3 পৰীক্ষাটো দিব 28 আগষ্ট তাৰিখে এদিন মাজতো এদিন আছে বন্ধুসকল 28 আগষ্ট তাৰিখে আগাবলা সাধাৰণতে হাই ছেকেণ্ডেৰী পাছৰ পৰীক্ষাটো দিব হাই ছেকেণ্ডেৰী পাছৰ সকলোতকৈ বেছি ল'ৰা ছোৱালী আছে আৰু বে পাছৰ ল'ৰা ছোৱালী কম আছে সাধাৰণতে ভেকেঞ্চি সাধাৰণতে সমানেই মোটামুটি সাধাৰণতে ল'ৰা ছোৱালী কম বেছি আছে বন্ধুসকল 28 আগষ্ট তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব ড্ৰাইভিং লাইচেন্সৰ বাবে আপোনাৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব 11 ছেপ্টেম্বৰ তাৰিখে বন্ধুসকল সকলো ৰিজাল্ট কাট অফ কেতিয়া হ'ব ফুল ডিটেইলছ মই জনাই দিম আৰু গেট 3 বিশেষকৈ গেট 3 কাট অফটো কিমান যাব কিমান পালে আপুনি চাকৰিতে পাব 12 পাছৰ পৰা কিমান পাব লাগিব হাই বি পাছৰ পৰা কিমান কাট অফ যাব বন্ধুসকল 8 পাছৰ পৰা কিমান কাট অফ যাব বন্ধুসকল ইয়াৰ আগতে মই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ মোটামুটি বহুত ল'ৰা ছোৱালী চাইছে আপুনি জনাই চাব পাৰে গেট 3 টেকনিকেলৰ যদি গেট 4 পৰা যদি পৰীক্ষাটো দিছে চাব পাৰে বন্ধুসকল আৰু 10 সাধাৰণতে 12 পাছৰ পৰা বে পাছৰ পৰা কিমান কাট অফ যাব মই ফুল ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে আৰু মই আছোঁ অসম ষ্টেট পৰ্টেল আসাম সাধাৰণতে জব আসামৰ সাধাৰণতে গভৰ্ণমেণ্ট সাধাৰণতে পৰ্টেল সাধাৰণতে ষ্টেট পৰ্টেল সাধাৰণতে সকলো গম পায় বন্ধুসকল ইয়াতে সকলো নোটিছ আহি থাকে বন্ধুসকল আৰু চেবাৰ ফালৰ পৰা এইটো পৰীক্ষাটো অনুষ্ঠিত হৈছে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট চেবাৰ ফালৰ পৰা কোনো ধৰণৰ নোটিছ আহিলে জনাই দিম কোনো ধৰণৰ ৱেবছাইট ভিজিট কৰি থাকিব নালাগে বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰি চাব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাছত ৰল কৰি দিব আৰু সকলো বন্ধুৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু অনেক বন্ধু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু অতি সোনকালে মোৰ চেনেলটো সাধাৰণতে 50K সাধাৰণতে ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব বন্ধুসকল আশাবাদী সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অনেক ধন্যবাদ মোৰ তৰফৰ ফালৰ পৰা বন্ধুসকল এই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যে সাধাৰণতে আপোনাৰ যিটো গেট 3 পৰীক্ষাটো 28 আগষ্টৰ পৰীক্ষা হ'ব মাজত এদিন আছে বন্ধুসকল সেইটো পৰীক্ষাৰ কাট অফটো অতি সাধাৰণতে হাই যাব কাট অফ কাৰণ বহুত ল'ৰা ছোৱালী আছে গেট 3 পোষ্টৰ 8 পাছ 10 পাছৰ ভেকেঞ্চি বহুত সকলোতকৈ বেছি কিন্তু ল'ৰা ছোৱালী কম 4,30,000 ল'ৰা ছোৱালী বন্ধুসকল কাট অফটো তাতে লো যাব কিন্তু 8 পাছৰ কাট অফটো হাই যাব ল'ৰা ছোৱালী কম থাকিলেও বন্ধুসকল তাতে 8 পাছৰ ল'ৰা ছোৱালী যিবোৰ আছিল তেওঁলোক সাধাৰণতে বেছিভাগ ল'ৰা ছোৱালী বি পাছ বা ডিপ্ল'মা হাই ছেকেণ্ডেৰী পাছ 10 পাছৰ ল'ৰা ছোৱালী বন্ধুসকল 8 পাছৰ ল'ৰা ছোৱালী ইমান চিট নাপায় কিন্তু আপোনাৰ 10 পাছৰ বাবে যেটো আছে এটো কাট অফ কম যাব কিন্তু গেট 3 যেটো হতে 12 পাছৰ পৰীক্ষা অনুষ্ঠিত 28 আগষ্ট তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব মাজত মাত্ৰ এদিন আছে বন্ধুসকল 28 আগষ্ট তাৰিখে যেটো 12 পাছৰ পৰীক্ষাটো হ'ব আৰু 28 আগষ্টৰ পিছত যদি এটো ভিডিঅ' চাই আছে বন্ধুসকল তেওঁলোকে হতে গম পাই যাব সেইটো পৰীক্ষাৰ হতে যেটো 28 আগষ্ট তাৰিখে আগতে কৈ জনাইছো যে সেইটো সঁচা হয় না মিছা হয় আপুনি গম পাই যাব 28 আগষ্ট যেটো পৰীক্ষা অনুষ্ঠিত হ'ব 150 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল 12 পাছৰ বাবে সায়েন্স ষ্ট্ৰীমৰ পৰা এইটো আগলা 10 বজাৰ পৰা 12 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব 20 মিনিট সময় থাকিব বন্ধুসকল সেইটো কাট অফ মোটামুটি 120 প্লাস পাব লাগে 120 প্লাস পালে আপনি সেইটো সেকেন্ড বিভো টেষ্টৰ বাবে নাম আহি যাব সেকেন্ড বিভো টেষ্ট দিব লাগিব 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ড্ৰাইভিং লাইসেন্স সকলোৰ বাবে সেকেন্ড বিভো টেষ্ট অনুষ্ঠিত হ'ব সেইভাবে সেকেন্ড বিভো টেষ্ট কেনেকৈ কি অনুষ্ঠিত হ'ব মই তো অহাকালি মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম কোনো ধৰণৰ টেনচন কৰিব নালাগে বন্ধুসকল বিভো টেষ্টটো কেনেকৈ কি অনুষ্ঠিত হ'ব মই জনাই দিম ভিডিঅ'ৰ জৰিয়তে কোনো ধৰণৰ টেনচন কৰিব নালাগে বন্ধুসকল আমাৰ এই ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি হাতে 26,441টা পোষ্টৰ বন্ধুসকল এই গেট 3 পৰীক্ষাৰ বাবে 12 পাছৰ যেটো পৰীক্ষা অনুষ্ঠিত হ'ব ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ হেতু পৰীক্ষা হাতে কাট অফটো 120 প্লাস পাব লাগিব 120 প্লাস পালে আপোনাৰ ৰিজাল্টটো আহি যাব বন্ধুসকল আৰু বি হাই আপোনাৰ যেটো ডিপ্লোমা বিএ পাছৰ হাতে গ্ৰেজুৱেচনৰ বাবে যেটো ভেকেন্সি আছিল 2 বজাৰ পৰা 4 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব হেতু কাট অফটো ইমান হাতে হাই নাযায় বন্ধুসকল তাত হাতে হাই ছেকেণ্ডেৰী পাছৰ বাবে ল'ৰা ছোৱালী বেছি আছে বন্ধুসকল আৰু বি পাছৰ ইমান ল'ৰা ছোৱালী নাই বন্ধুসকল হেতু কাট অফটো ইমান হাই নাযায় হেতু কাট অফটো মোটামুটি 175 মাৰ্ক অনুষ্ঠিত হ'ব 130 প্লাস পালে আপোনাৰ হেতু কাট অফত লিষ্টত নাম আহি যাব গেট 4 ৰ বাবে কিমান কাট অফ যাব লাগিব গেট 4 সকলোতে কাট অফ কম যাব 10 পাছৰ হক হাতে আৰু 8 পাছৰ পৰা কাট অফ হাই যাব বন্ধুসকল আৰু আগৰ যিবোৰ হাতে 2 বছৰ আগতে যিবোৰ কাট অফ গৈছিল সিমানকৈ অলপ হাই যাব কাট অফ কাৰণ ইমান ল'ৰা ছোৱালী এইবাৰ বেছিভাগ ল'ৰা ছোৱালী আছে বন্ধুসকল কিন্তু ভেকেন্সি বহুত বন্ধুসকল 30,000 ভেকেন্সি ল'ৰা ছোৱালী মোটামুটি 14 লাখ ল'ৰা ছোৱালী তাৰে ভিতৰত মোটামুটি 3টা পৰীক্ষা মিলি 1.5 লাখ ল'ৰা ছোৱালী এবচেণ্ট থাকিব আৰু পৰীক্ষাটো নিদিয়া থাকিব আৰু গোটেইটা পৰীক্ষা দিয়াই থাকিব বন্ধুসকল আৰু এইবোৰ পৰীক্ষা বেছিভাগ
ল'ৰা ছোৱালীয়ে প্ৰিপাৰেশ্যন কৰি দিয়ে মোটামুটি 50% ল'ৰা ছোৱালী ভালকৈ প্ৰিপাৰেশ্যন কৰি দিয়ে আৰু 50% ল'ৰা ছোৱালী একেবাৰে প্ৰিপাৰেশ্যন নোহোৱাকৈ পৰীক্ষাটো দিয়ে 50% ল'ৰা ছোৱালী যিবোৰ প্ৰিপাৰেশ্যন নোহোৱাকৈ দিয়ে তেওঁলোকে কেতিয়াও ছিট নাপায় যিসকলৰ প্ৰিপাৰেশ্যন কৰি ভালকৈ প্ৰিপাৰেশ্যন কৰি দিয়ে তেওঁলোকে অতি সহজে ছিটটো পাব আৰু বিবিঅ' টেষ্টৰ বাবে কি প্ৰচেছত কি হ'ব সেই বিষয়ে মই এইটো ভিডিঅ'ৰ পিছত জনাই দিম আৰু বিবিঅ' টেষ্ট কেনেকুৱা কি হ'ব এতিয়ালৈকে মই ভিডিঅ'ৰ জৰিয়তে জনোৱা নাই বন্ধুসকল আৰু বহুত ল'ৰা ছোৱালীয়ে সুধিছে বন্ধুসকল বিবিঅ' টেষ্টটো কেনেকুৱা কি হ'ব কি সুধিব নহ'ব আৰু বন্ধু সকলো গম পাই যাব গ্ৰেড 3 কাট অফটো কিমান যাব সকলো গম পালে কিমান মাৰ্ক অনুষ্ঠিত হ'ব 110 মাৰ্ক অনুষ্ঠিত হ'ব হাই ছেকেণ্ডেৰী বছৰ বি বছৰ 75 মাৰ্ক অনুষ্ঠিত হ'ব কাট অফটো ইমান হাই যাব বন্ধুসকল এইবোৰ ভেকেঞ্চি ল'ৰা ছোৱালী বহুত আছে বন্ধুসকল আৰু কাট অফৰ ওপৰত ইমানখিনি ক'বলগীয়া আছিল আৰু বিবিঅ' টেষ্টটো কি হয় কি নহয় সকলো ডিটেইলছ মই এইটো ভিডিঅ'ৰ পিছত জনাই দিম ভিডিঅ'টো স্কিপ নকৰি চাবৰ বাবে অনেক ধন্যবাদ আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফাৰ্ষ্ট অল কৰি দিব আৰু সকলো বন্ধুৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলো গম পাই প্লিজ হাজৰ কৰিছে নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টোত ইমান আলোচনা কৰিলোঁ